নমস্কাৰ বন্ধুসকল, মই বিশ্বজিৎ আৰু বিশ্বজিৎ ব্লগছ আসামলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপুনি বাৰু জানেনে যে আমাৰ এই মুখনিৰ সৌন্দৰ্যত বা সুন্দৰতাত আটাইতকৈ ডাঙৰ ভূমিকা কিহৰ আছে? হয়, মই ক'ব বিচাৰিছোঁ আমাৰ এই কোমল উজ্জুৰিৰ কথা। আমাৰ এই হাঁহিৰে ভৰা কোমল গোলাপী ৰঙৰ উজ্জুৰিয়ে আমাৰ সৌন্দৰ্য বৃদ্ধি কৰাই নহয়, ই আমাৰ এটা সুস্বাস্থ্যৰ লক্ষণো দৰ্শায়। কিন্তু আজি আমাৰ এই ব্যস্ততাপূৰ্ণ জীৱনশৈলী তথা আমাৰ এই বৰ্ধিত প্ৰদূষণ আৰু আমাৰ শৰীৰৰ পানীৰ অভাৱ হোৱা কঠোৰ সূৰ্যৰ পোহৰ, বজাৰত উপলব্ধ ৰাসায়নিক দ্ৰব্যৰে ভৰপূৰ ওঠৰ সামগ্ৰীৰ বাবে আমাৰ ওঠৰ জিলিকনি বা উজ্জ্বলতা ক্ৰমান্বয়ে হেৰুৱাই পেলাইছে। ক'লা বৰ্ণৰ হৈ শুকান হৈ ওঠ ফাটি যায়। আপোনাৰ বাৰু এনেকুৱা হৈছে নেকি কেতিয়াবা? চিন্তা নকৰিব, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ এনে 7টা সহজ আৰু ফলপ্ৰসূ উপায়, সম্পূৰ্ণ প্ৰাকৃতিক উপায়ৰ বিষয়ে, যিবোৰ আপোনাৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰিলে আপোনাৰ এই উজ্জুৰিৰ প্ৰাকৃতিক গোলাপী ৰং আৰু কোমলতা কোনো পাৰ্শ্বক্ৰিয়াবিহীনে সোনকালেই ঘূৰাই আনিব পাৰিব। গতিকে আৰু কোনো পলম নকৰাকৈ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথম টিপছটো হৈছে নিজকে ভিতৰৰ পৰা হাইড্ৰেটেড কৰি ৰাখক, অৰ্থাৎ পৰ্যাপ্ত পৰিমাণৰ পানী। আমাৰ প্ৰথম আৰু প্ৰধান কথাটো হ'ল, যদি আপুনি আপোনাৰ ওঠ দুটা বাহিৰৰ পৰা ধুনীয়া দেখাব বিচাৰিছে, তেন্তে আপুনি আপোনাৰ শৰীৰটোক ভিতৰৰ পৰা সুস্থ কৰি ৰাখিব লাগিব। আমাৰ ওঠৰ ছালখন অতি পাতল কোমল হয়, গতিকে শৰীৰত পানীৰ সামান্য অভাৱ হ'লেও প্ৰথমে আপোনাৰ এই ওঠ দুটিতেই প্ৰতিফলিত হৈ উঠে। ইয়াৰ বাবে দৈনিক আপুনি কমেও 8 পৰা 10 গিলাচ পানী খাব লাগিব। যেতিয়া আপোনাৰ শৰীৰটো সঠিকভাৱে হাইড্ৰেটেড হৈ থাকিব, শৰীৰে উপযুক্ত পৰিমাণে পানী পাব তেতিয়া আপোনাৰ উজ্জুৰি কেতিয়াও ই শুকাই নাযায় বা ফাটি নাযায়। খোৱা পানীৰ লগতে আপোনাৰ খাদ্যত অধিক পৰিমাণে পানী থকা সতেজ ফল যেনে তৰমুজ, তিয়ঁহ, বগৰী, কমলা আদিও অন্তৰ্ভুক্ত কৰিব পাৰে আপুনি। এই ফলবোৰে আপোনাৰ শৰীৰত পানীৰ মাত্ৰা বজাই ৰখাত সহায় কৰিব আৰু আপোনাৰ ওঠ দুটা সদায় সতেজ কৰি ৰাখিব। তাৰপিছত দ্বিতীয় টিপছ, সপ্তাহত 2বাৰকৈ উজ্জুৰি চাফা কৰক বা এক্সফলিয়েশ্যন। আমাৰ মুখখনৰ যেনেকৈ স্ক্ৰাব কৰাৰ প্ৰয়োজন হয়, ঠিক তেনেদৰে আমাৰ উজ্জুৰিৰো এক্সফলিয়েশ্যনৰ প্ৰয়োজন হয়। আমাৰ ওঠত প্ৰতিদিনে মৃত ছাল জমা হৈ থাকে, যাৰ ফলত উজ্জুৰি ক'লা আৰু ৰুক্ষ হৈ পৰে। ইয়াক আঁতৰাবলৈ হ'লে বজাৰৰ পৰা কোনো দামী স্ক্ৰাব কিনাৰ প্ৰয়োজন নাই। ঘৰতে এটা ভাল প্ৰাকৃতিক স্ক্ৰাব আপুনি বনাই ল'ব পাৰে। আপুনি এচামুচ চেনি লৈ লওক, তাত কেইটোপালমান বিশুদ্ধ মৌ দি লওক। এতিয়া এই মিশ্ৰণটো আঙুলিৰে লৈ ওঠ দুটাত বৃত্তাকাৰ বা ঘূৰণীয়াকৈ 1 পৰা 2 মিনিটলৈকে মালিচ কৰক লাহে লাহে। চেনি আপোনাৰ ওঠৰ মৃত ছাল আঁতৰাই পেলাব আৰু মৌৱে আপোনাৰ ওঠ দুটাক আৰ্দ্ৰ কৰি তুলিব। ইয়াৰ পিছত কুহুমীয়া পানীৰে ধুই পেলাওক। মনত ৰাখিব, এই কামটো সপ্তাহত 2বাৰহে কৰিব লাগে, তাতকৈ বেছি নহয়। তাৰপিছত বন্ধুসকল, তৃতীয়টো টিপছ হ'ল প্ৰাকৃতিক তেলৰ যাদু, নেচাৰেল অইলৰ ব্যৱহাৰ কৰক। বন্ধুসকল, ৰাতিৰ সময়ছোৱা আমাৰ শৰীৰ আৰু ছালৰ বাবে নিজকে মেৰামতি কৰাৰ সময়, ৰিপেয়াৰ কৰাৰ সময়। সেয়ে খোৱাৰ আগতে ওঠ দুটাক উজ্জুৰিক পুষ্টি প্ৰদান কৰাটো অতি প্ৰয়োজনীয় হয়। ইয়াৰ বাবে আপুনি দামী লিপ বাম লগোৱাৰ কোনো প্ৰয়োজন নাই। তাৰ সলনি আপুনি ঘৰতে উপলব্ধ প্ৰাকৃতিক তেল বা নেচাৰেল অইল ব্যৱহাৰ কৰক। প্ৰতিনিশা শোৱাৰ আগতে ওঠতে অলপ নাৰিকল তেল বা আলমণ্ড অইল বা আমাৰ বিশুদ্ধ দেশী ঘিউ লগাব পাৰে আপুনি। হয়, দেশী ঘিউৱে উজ্জুৰিৰ বাবে অমৃতৰ দৰে কাম কৰিব পাৰে। এই তেল আৰু ঘিউ আপোনাৰ ওঠৰ গভীৰতালৈ সোমাই গৈ উজ্জুৰিক মইশ্চাৰাইজ কৰি ৰাতিটোৰ ভিতৰতে ফাটি যোৱা ওঠ ভাল হোৱাত সহায় কৰে। ৰাতিপুৱা যেতিয়া আপুনি শুই উঠিব, সাৰ পাই দেখিব আপোনাৰ উজ্জুৰি, তেতিয়া আপোনাৰ ওঠ দুটা অত্যন্ত কোমল অনুভৱ কৰিব পাৰিব। তাৰপিছত চতুৰ্থ টিপছ, লাইটেন পিগমেণ্টেশ্যন, ওঠৰ ক'লা ৰং নাইকিয়া কৰা। কেতিয়াবা বহু সময় ধৰি ৰ'দত থকা বা অত্যাধিক ৰাসায়নিক পদাৰ্থ থকা লিপষ্টিক ব্যৱহাৰ কৰাৰ বাবে ওঠত পিগমেণ্টেশ্যন অৰ্থাৎ ক'লা ৰং আহি পৰে। এই ক'লা ৰং ইয়াক আঁতৰাবলৈ নেমু ৰস এক বৰদান স্বৰূপ হয়, কিয়নো ইয়াত প্ৰাকৃতিকভাৱেই ব্লিচিং গুণ আছে এই নেমু ৰসত। ইয়াৰ বাবে কি কৰিব লাগিব, আপুনি আধা চামুচ নেমুৰ ৰস লৈ তাত সম পৰিমাণৰ মৌ মিহলাই লওক। এতিয়া এই মিশ্ৰণটো ওঠত লগাই 5 পৰা 10 মিনিট সময় ৰাখি থওক। ইয়াৰ পিছত পৰিষ্কাৰ পানীৰে ধুই পেলাওক লাহে লাহে। নেমুৱে ক্ৰমান্বয়ে আপোনাৰ ওঠৰ ক'লা পৰাটো কমাই আনিব আৰু মৌৱে উজ্জুৰি শুকান হোৱাৰ পৰা ৰক্ষা কৰিব। যদি আপোনাৰ ছাল অতি চেঞ্চিটিভ হয় বা সংবেদনশীল হয়, তেন্তে কিছু সাৱধানেৰে নেমু ব্যৱহাৰ কৰিব। তাৰপিছত পঞ্চমটো টিপছ হৈছে প্ৰাকৃতিক বিটৰুট টিণ্ট লওক। যদি আপুনি
লিপষ্টিক নলোৱাকৈও উজ্জুৰিৰ এটা মৰম লগা গোলাপী ৰং বিচাৰিছে তেন্তে বিট ব্যৱহাৰ কৰক। বিটটো আমি সকলোৱে খাওঁৱেই। বিট ব্যৱহাৰ কৰি চাওক। বিটত প্ৰাকৃতিক ৰঙা ৰং থাকে যিয়ে আপোনাৰ ওঠত এটা সুন্দৰ টিণ্ট দিয়ে, এক সাধাৰণ সুন্দৰ প্ৰভাৱ পেলায়। বিটৰ সৰু এটা টুকুৰা কৰক, টুকুৰা কাটি লাহে লাহে ওঠত ঘঁহি দিয়ক, নতুবা বিটৰ ৰস উলিয়াই লৈও আপুনি ওঠত লগাব পাৰে। ইয়াক লগাই আপুনি শুই যাব পাৰে বা ইয়াক শুকাবলৈ দিব পাৰে। ইয়াৰ ফলত আপোনাৰ ওঠত কেৱল এটা মৰম লগা গোলাপী ৰঙৰ টিণ্ট হোৱাই নহয়, ইয়াত থকা এণ্টিঅক্সিডেণ্টেও ইয়াক গভীৰভাৱে পুষ্টি প্ৰদান কৰিব। তাৰপাছত 6 নম্বৰ ষষ্ঠ টিপছটো হৈছে ৰ'দৰ পৰা ৰক্ষা পোৱাটো অতি প্ৰয়োজনীয়। SPF লিপ বাম ব্যৱহাৰ কৰক। আমি কেতিয়াও মুখত ছানস্ক্ৰীন লগাবলৈ নাপাহৰোঁ, কিন্তু ৰ'দৰ পৰা আমাৰ উজ্জুৰি ৰক্ষা কৰিবলৈ আমি পাহৰি যাওঁ। সূৰ্যৰ UV ৰশ্মিয়ে UV কিৰণে আমাৰ ওঠৰ সূক্ষ্ম ছালখনৰ যথেষ্ট ক্ষতিসাধন কৰে, যাৰ ফলত অকালতে ওঠ ক'লা হৈ বেজান যেন হৈ পৰে, প্ৰাণহীন হৈ পৰে উজ্জুৰি। গতিকে দিনত যেতিয়াই বাহিৰলৈ ওলাই যায় তেতিয়াই এনে লিপ বাম ব্যৱহাৰ কৰিব য'ত SPF থাকে। কমেও SPFৰ মাত্ৰা আপুনি 15ৰ পৰা SPF 30, 15ৰ পৰা 30লৈকে থকা SPF থকা আপুনি লিপ বাম আপোনাৰ উজ্জুৰিৰ বাবে ব্যৱহাৰ কৰক। ই ৰ'দৰ পৰা হোৱা ক্ষতিৰ পৰা ৰক্ষা কৰি ৰাখিব আৰু ইয়াৰ প্ৰাকৃতিক ৰং ম্লান হোৱাৰ পৰা ৰক্ষা কৰিব। তাৰপিছত 7 নম্বৰ অৰ্থাৎ সপ্তম টিপছ হৈছে কেতিয়াও এই ভুল নকৰিব, ডণ্ট লিক অৰ পিল। আৰু এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ টিপছটোৰ কথা কওঁ, যিটো আমাৰ বহুতেই অজানিতেই প্ৰতিদিনেই কৰি থাকে। আমাৰ ওঠটো শুকাই গ'লে বাৰে বাৰে আমি জিভাখনেৰে চেলেকি বা থু লগোৱাৰ অভ্যাস এটা থাকে, আমাৰ প্ৰায়ে আছে, সকলোৰে আছে। আনকি কিছুমানে দাঁত বা নখেৰে শুকান ওঠৰ ছাল এৰুৱাবলৈ আৰম্ভ কৰে। বন্ধুসকল, ভুলতে হ'লেও এই ভুলটো নকৰিব। আমাৰ মুখৰ থু বা লালটিত এনে ধৰণৰ এনজাইম থাকে কিছু, যাৰ ফলত আমাৰ উজ্জুৰি আৰু অধিক শুকানহে হৈ পৰে আৰু ছালখন ছিঙি আনিলে ওঠৰ পৰা ৰক্তক্ষৰণো হ'ব পাৰে আৰু তাত গভীৰ ক'লা দাগ হৈ যাব পাৰে। গতিকে এতিয়াৰ পৰা যেতিয়াই উজ্জুৰি শুকান যেন অনুভৱ হয় তেতিয়াই চেলেকি দিয়াৰ সলনি বা তাত জিভা লগোৱাৰ সলনি তাত লগে লগে এটা ভাল লিপ বাম বা নাৰিকল তেল লগাওক। গতিকে বন্ধুসকল, এইবোৰ আছিল আজিৰ আপোনাৰ উজ্জুৰি চিৰদিনৰ কোমল, সুস্থ আৰু গোলাপী ৰঙৰ কৰি ৰখাৰ 7টা সহজ আৰু ঘৰতে কৰিব পৰা সহজ উপায়। মাত্ৰ নিজৰ বাবে অলপ সময় উলিয়াই লওক আৰু এই প্ৰাকৃতিক পদ্ধতিবোৰ প্ৰয়োগ কৰি চাওক। মাত্ৰ এসপ্তাহৰ ভিতৰতে ইয়াৰ ফলাফল আপুনি দেখিবলৈ পাব, লক্ষ্য কৰিব ইয়াৰ ফলাফল। আজিৰ এই তথ্যৰ বিষয়ে আপোনাৰ মতামত তলত এটা কমেণ্ট কৰি নিশ্চয় আগবঢ়াব, জনাব আপোনাৰ কমেণ্ট। যদি আপুনি ব্যৱহাৰ কৰা এনেকুৱা আন কোনো ঘৰুৱা উপায় আছে তেন্তে কমেণ্টত শ্বেয়াৰ কৰিব, যাতে আনকো ইয়াৰ পৰা সহায় কৰিব পাৰে, আনকো সহায় লাভ হ'ব পাৰে ইয়াৰ পৰা। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰিব, আপোনাৰ পৰিয়াল তথা বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু অধিক সুন্দৰ জীৱনশৈলী আৰু সৌন্দৰ্যৰ টিপছৰ বাবে আমাৰ চেনেল বিশ্বজিৎ ব্লগছ আছাম ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আন এক সুন্দৰ ভিডিঅ'ৰ সৈতে আকৌ আমি লগ পাম। তেতিয়ালৈকে সুখী হৈ থাকক, নিজৰ যত্ন লওক, সুখী হওক, হাঁহি থাকক। বাই বাই, ধন্যবাদ।